বেলেগ এটা কামৰ কাৰণে গৈছিলোঁ। কি কাম? আলহী এজন মাতি আহিছোঁ। কোন আলহী সেইটো কৈ দিয়ক। কোন আলহী? আপুনিও যে অৰ্থহীন কাম কিছুমান কৰিব পাৰে সেইটো মই ভাবাই নাছিলোঁ। অৰ্থহীন কাম? বাবা, কাক মাতি আহিছ? কিশোৰক। কিশোৰ? মই কৰা কামটোৰ অৰ্থ আছে কাৰণে কৰিছোঁ। কওকচোন, কি অৰ্থ আছে ময়ো শুনো। জীৱনটো একেলগে থকাটোতো এতিয়াৰ সিদ্ধান্ত নহয়, আৰু সেইকাৰণেই তুমি তোমাৰ আটাইতকৈ ভাল পোৱা মানুহজন তোমাৰ দেউতাকো ফাঁকি দিবলৈ এবাৰো চিন্তা নকৰিলা। সেইজন মানুহ কিশোৰ তোমাৰ বাবে কিমান ইম্পৰ্টেণ্ট আমি ভালদৰে বুজো পৰি। শুনক, লেট মি ফিনিছ পৰি। এতিয়া পৰিৱেশবোৰ সময়ৰ লগে লগে বেলেগ হৈছে। মানুহৰ মন আৰু সময় পৰিৱেশৰ লগে লগে সলনি হয়। তোমাৰো চাগে হৈছে। হ'ব পাৰে, সৰু কথা। তোমাৰ চাগে মাৰ কেয়াৰ লৈ ভাল লাগিছিল, মোৰ ফ্ৰেণ্ডলি নেচাৰ ভাল লাগিছিল। কিন্তু জীৱনটো কটোৱাৰ ক্ষেত্ৰত শেষ আশ্ৰয় এইবোৰ কথা নহয়, ভাল পোৱাটোহে। টকা পইচা, কেয়াৰ, এই ফ্ৰেণ্ডশ্বিপ হঠাৎ নোহোৱা হৈ যাব, তোমাৰ ভাল নলগা হ'ব। ভাল লগা হৈ থাকিব তোমাৰ ভাল পোৱাখিনি। তোমাৰ ভাল পোৱা সেই মানুহজন কিশোৰ। মই বজাৰ কৰি আনোগৈ। কিশোৰে আমাৰ ঘৰত লাঞ্চ কৰিব। আৰু আজিয়েই সকলোবোৰ কথা কমপ্লিটলি ক্লিয়াৰ কৰি পেলাব লাগিব। মা, আমি সকলোবোৰ মেচিউৰ্ড, ৰাইট?